বুঢ়াটোৱে মোক ছোৱালী এজনী আনি দিব নাই নহয় জানো ঘৰখনৰ সকলো কাম ময়ে কৰিব লাগে ভাত পানী ৰন্ধাৰ পৰা আদি কৰি চব কাম কৰিব লাগে বুঢ়াটোৱে মোৰ কথা অকণো চিন্তাই নকৰে আহিছ আছে বৈ তই বৈ বগে বৈ অকণমান বৈ বৈ ঐ মোৰ লগৰটো আহিছ ইয়াক বহিব দেচোন বতাহটো লৈ আহিবা বহিছা বহিছো আপোনালোকৰ ভালনে ভালেই আৰু তাকে মোৰ বিয়া পাতিছো বহাগৰ 25 তাৰিখে তাকে নিমন্ত্ৰণ দিবলৈ আহিলো তাকে নিমন্ত্ৰণ দি যাওঁ এই বহাগৰ 25 তাৰিখে মোৰ বিয়া তাকে ঘৰ গোটেইকেইটাকে নিমন্ত্ৰণ কৰিলো আমাৰ ল'ৰাটোলৈও চাবাচোন ছোৱালী এজনী বাৰু পালে চাম বাৰু তোমাৰ লগৰে আহে বিয়া পাতিব হৈছে নহয় এহেঁতি মোৰ একো নাভাবে গম পাৱ নাই তোৰতো বিয়া হলে মোৰ এতিয়া কি হ'ব ভাব এহেঁতি অকল নিজৰ চব কাম মোৰ ওপৰত জাপি দিয়ে ভাত বনাব লাগে কাপোৰ ধুব লাগে নিজৰ কাঁহী বাতি ধুব লাগে এতিয়া মই কি কওঁ চাব নোৱাৰিলে আগতে পঢ়া জীৱন এতিয়া কি চাবি আৰু এতিয়া মই ঘৰতে বহি আছো এই বুঢ়াটোৱে কি কৈছে বাৰু বুঢ়াটোৱে মোক এতদিনে ছোৱালীজনী চাই দিব পৰা নাই কৈছো নহয় তেওঁ চাব নহয় মই সোনকালে চাই দিব আকৌ তাৰ বিয়াখন পাই দিব সোনকালে তেতিয়াহে আৰু চায়ে আছো বিচাৰিয়ে পোৱা নাই ছোৱালী মই ঠিক আছে মই এতিয়া যাওঁগে বাৰু মানুহ ঘৰ মাতিবলৈ আছে যাব দে বিয়ালে যাম যাম কি হ'ল ন তই আকৌ মুঠা মাৰি যে হেৰি বহি আছো আমি চিন্তা কৰিছো নহয় তোৰ ছোৱালীৰ কাৰণে অতদিনে চিন্তা কৰিয়ে আছো ইমান পালিছেনে কিয় বাপে মই চিন্তা কৰিম নহয় তোৰ কাৰণে চিন্তা কৰিবি আৰু কেতিয়া মই মৰাৰ পিছত নে কি নহয় কি কয় কৈছো নহয় ইয়াৰ লগৰ ল'ৰাকো কৈছো বিয়াৰ কথা সিও চাম বুলি কৈছে নহয় ছোৱালী এজনী লগৰ সেইটো সোণমণি বিয়া হলেই এতিয়া মোৰ বৰলাখাই সেইদিনাখনো ছোৱালী ক'ত পাবি এতিয়া সেই বিয়া পাতিবলৈ চাব নোৱাৰ তহঁতি এজনী চাইছো নহয় কৈছো নহয় মানুহক চাবলৈ কাক কৈছ তহঁতি একোৱে চোৱাই নাই মোৰ কোনো চিন্তাই নাই কিয় হুলস্থুল কৰি আছ তই কিয় হুলস্থুল কৰি আছ ছোৱালী লাগে অনবৰত মোৰ লগত কাজিয়া লাগি আছে আৰু আপুনি বেছি কথা নকব আপুনি মোক অতদিনে ছোৱালী এজনী চাই দিব পৰা নাই চাই আছো ছোৱালী কি চাইছে আপুনি কেলে নুবুজানো চাইছো নহয় বিয়া পাতিলে হ'লতো বুঢ়াটোৱে মোক বিয়াখন পাতিব না 17 দিনে কৈ আছো বিয়াখন পাত কি কৈছে মোক বিয়াখন পাতি দিবলৈ কৈছো ঘৰত বিয়াখন পাতি দিয়া নাই চব ঘৰত তেওঁ মোক কলত মোৰ লগত কাজিয়া কৈছে মোক ঘৰৰ পৰা উলিয়াই দিছে আপোনাৰ ওচৰত বাৰু ক'ৰবাত ছোৱালী আছে নেকি মোৰ হাতত ভাল ছোৱালী এজনী আছে যদি তই চাব পাৰ ঘৰত আকৌ কি কৰিবা ঘৰত সুধিয়াকে যদি চাবলৈ দিয়ে তেতিয়াহ'লে কাইলৈ তই আহিবি দেখুৱাম মোলৈ তই ফোন কৰি দিবি যদি ঘৰত কয় তেতিয়া মই যাওঁৱেই যাওঁ দেই হ'ব বহুত দিনৰ মূৰত ছোৱালীজনী পাইছো দেই ছোৱালী পাই গলো ভিতৰত খুৰা যে ভিতৰত খুৱাই কৈছে বোলে ছোৱালী এজনী আছে চাগে কাইলৈ যাম ওলাবি তেতিয়া মই ভিতৰত খুৱাক ফোন এটা কৰি দিম হ'ব কাইলৈ আমি বুজি যাম আৰু ঘৰতে আছো বাৰু ল'ৰা আনিব ঠিক আছে লৈ আহিব এতিয়া কাইলৈ থাকিব হেৰি নহয় আপুনি কোনবেলা আহিব আগবেলা পাছবেলা ঠিক আছে লৈ আহিব হ'ব কি হ'ল এই ক'ত আছ ভিতৰত আছে নেকি বাই ভাই চাই পিনে আহাচোন কাইলৈ ছোৱালী চাবলৈ মানুহ আহিব হয় নেকি কোন জেগা মোৰ লগৰজনে ফোন কৰিছিলে কাইলৈ চাবলৈ আহিম বুলি কৈছে ছোৱালী ঘৰত ৰাখিব হ'ব তেতিয়া আহে যদি আৰু মাতি দিবা ছোৱালী কালি ঘৰত থাকিবলৈ ক'বা কাইলৈ যেন তেলি ওলাই যাবলৈ মনা কৰিবা
আমি ওলালো নহয় গৈছো বৈ যাওঁ বৈ ৰচোন কথা এটা তই কেনেকৈ মাল চাল খালি তাৰ আকৌ এইবোৰ মাল চাল খাই আবল তাবল নকৰিবি আকৌ দেই এতিয়া এইবোৰ এৰিব হ'ল আপোনাৰ তেতিয়াহ'লে বৈ বুধান আছা না বুধান পালি এয়া দেই হ'ব আলহী পালেহি 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 আলহী ভাল নে ঘৰ আপোনালোকৰ ভাল ভালেই মই আলহীৰ লগতে বহাওঁ বহক আপুনি আলহীৰ লগত যোৱা কামৰ ছোৱালী আমাৰ আলহীলে তাৰপৰা বহি বাহিৰে কথা বতৰা পাতি মই যে কৈছিলোঁ কালি কথাটো এয়া হ'ল বাপেক এয়া মাক আৰু ল'ৰা এজনী নমস্কাৰ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী দিগন্ত বৰুৱা মোৰ নাম শ্ৰী দিগন্ত বৰুৱা বহাম যোৱাচোন ভিতৰলৈ সেই তামোল চালি আনাও আৰু ছোৱালীও তামোল খাব দেই তামোল খাওক তেতিয়াহ'লে মই ভিতৰলৈ যাওঁ এই ছোৱালীকো সোনকালে কৰি উলিয়াই আনো তুমি এইখিনিতে বহাচোন এখেতসকলৰ লগত কথা পতা মই ছোৱালী বুলিয়ে যাওঁগে মোৰ নামটো শ্ৰী দিগন্ত বৰুৱা মই ব্যৱসায় এটা কৰিছোঁ লৈ না চাহ চাহ খাব তোমাৰ নাম মিছ প্ৰিয়ংকা শইকীয়া চাহ ল'ব লাগে ঠাণ্ডা হৈ যাব চাহ লৈ ল আপুনি নলয় আছে হেৰি না মাজনী এখেতসকল আহিছে আৰু চব জানোৱাই নহয় আৰু এতিয়া এওঁক ভিতৰলৈকে লৈ যা কথা বতৰা পাতগে দুইজনে আমি বেলেগ আলোচনা কৰোঁ এতিয়া নিজৰ আলোচনা নিজে কৰক আমি আৰু বাকী আলোচনা কৰোঁ আৰু যদি পচন্দ মই গোট খুৱাই দিলো এতিয়া আপোনালোক দুঘৰে কথা বতৰা পাতি কি কৰে কি নকৰে কৰি লওক আৰু আপোনাৰ ছোৱালী পচন্দ হৈছে আমাৰ পচন্দ হৈছে আৰু এতিয়া ল'ৰাই পচন্দ কৰাটোহে পচন্দ হ'লে মানে আৰু বিয়াই পাতিম পচন্দ কৰিলে আগবাঢ়িম আৰু আগবঢ়াই ভাল মই চেষ্টা কৰিম ফ্ল'ৰত যাম মই বাহিৰত আহিছোঁ একদম বিয়া চিয়া কথা পাতিছে ল'ৰাই বিয়া এঘৰত নমায়নো ক'ত থাকিব পিছত খাব লাগিব উঠা উঠি কৰো আমি কৰিব লাগে কিবা চেন পাইছো আপোনাৰ মুখত নাই খোৱা আপুনি মাল খাই আহিছে নাই খোৱা নাই খোৱা খাইছে নাই খোৱা এনেকে মোৰ ছোৱালীজনী দিব নোৱাৰিব আপোনালে হানি হ'ব ছোৱালীজনী মোক নাই খোৱা নাই এনেকুৱা মই আপোনাৰ ছোৱালী দিব নোৱাৰো মাললৈ মোৰ ছোৱালী ময়ো ভুল পাইছোঁ তুমি পাইছানে বাবু নাই মই এনেকে ছোৱালী দিব এইবাৰ তুমিহে খাইছা দেই মাল খাইছ নি সঁচাকে মাল খাইছ নি নাই খোৱা তই খাইছ নি নাই খোৱা খাইছ যদি সঁচা কথাটো কৈ দে নাই খোৱা মানুহৰ ঘৰলৈ ছোৱালী দিব নোৱাৰো আপোনাক আৰু কিমান কম আৰু আহোঁতে বুজাই আনিছো ইমান কলো আৰু নাখাব একেই খাই আহিলে দিব নোৱাৰো অত দিনৰ পৰা গৈ থৈ তই চব বিয়া ভাঙি দিলি এতিয়া গৈ থৈ এজনী ছোৱালী পাইছিলো এজনী তই ভাঙি দিলি সঁচা দেই এই মানুহটোৰ পৰা শান্তি নাই আৰু এতিয়া যাওঁগা এই ৰচোন ৰ কৈ যা
ভিতৰলৈ বোলাই এনেকুৱা মদাহী ল'লে ছোৱালী নিদিওঁ দেই বেলেগ ল'ৰা এটা চাবলৈ ছোৱালী মইনো কেনেকৈ ক'ব ল'ৰা যে তেনেকুৱা হেৰি বাপেকে তেনেকুৱা মতা ইমানৰ ক'ব মইতো ইমান এটা ঘনিষ্ঠ নাই নহয় মোক আৰু কৈছে আৰু কলত মই আহিছোঁ আৰু মোৰ ছোৱালী নাথানি হ'ল দিব নোৱাৰোঁ মই এনেকুৱা মতা ইমানৰ ক'ব মই এতিয়া মইতো নিজেতো লাজ পাইছোঁ বেয়া চেয়া নাপাব আৰু মই এনেকুৱা কাম নকৰোঁ ছোৱালী নেদেখোঁ আৰু ক'তো আৰু যোৱা যি কওঁগৈ আৰু নেক্সট বাৰ এনেকুৱা কাম নকৰিব আপুনি না নকওঁ আৰু নকওঁ তই বেয়া চেয়া নাপাব আখিল দেই যাওঁগৈ আৰু যাওক যাওক বন্ধু বুলি সহায় কৰিছিলোঁ